Hey guys, মোৰ ফালৰ পৰা সমূহ অসমবাসী ৰাইজলে ৰঙালী বিহু হিয়া ভৰা শুভেচ্ছা জনালো। So happy ৰঙালী বিহু। Hey guys, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল। আৰু আজি চাওক বিহু নাচনিৰ ওপৰত দেখিছে এনেকুৱা লাগিছে কমেন্ট কৰি জনাব। আৰু আমাৰ দেহা ধুলিয়া ভাবিছো আজি ফটোশ্বুট কৰিম আৰু ৰিলছ বনাম তাকে। আৰু মোৰ ফালৰ পৰা সকলো ৰাইজকে বহাগ বিহুৰ শুভেচ্ছা জনালো। আৰু ভিডিঅ' বনাব আছে তাকে চাও ক'ত কি কৰো। আৰু আজি হৈছে গৰু বিহু। সো আপোনালোকে কেনেকুৱা গ'ল গৰু গা ধুৱালে নে নাই? আমাৰ গৰু নাই তাৰ কাৰণে আমি গৰু গা নুধুৱালো। মই ধুৱাই দেহাই ধুৱালে। সো কেনেকুৱা হৈছে মেকআপটো মই নিজে কৰিছো। কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব। আৰু এই দেহাই ঢোল বজাই আছে। আমি এটা ফটোশ্বুট কৰিম। এয়া মই গামোচাখন লৈ ললো আৰু এতিয়া ফটোশ্বুট কৰিব যাম। এয়া আমাৰ ধুলিয়া এয়া আমি গৈ আছো ৰিলছ বনাবৰ কাৰণে। এয়া আমাৰ ধুলিয়া এইটো আৰু আপোনালোকৰ ৰঙালী বিহুটো কেনেকুৱা গৈছে প্লিজ কমেন্ট কৰি জনাব। আৰু মেকআপটো কেনেকুৱা লাগিছে ক'ব হা মই নিজে কৰিছোঁ। ফটো লাগিছে বুলি ক'ব যোগাযোগ কৰিব পাৰে কোনোবাই। 0 বেলেঞ্চত কৰি দিম মেকআপ। গাইছ এয়া চাওক আমি লোকেশ্যনত আহিছোঁ পথাৰৰ পানী হৈ আছে চব চাওক। এই হাজবেণ্ড ক'ত গৈছে পাৰিম জানো যাব? ৰ'ব দেখাই আছোঁ বেগটো। ধাননিৰ মাজে মাজে সৰু সৰু আলি। এইবোৰ ধাননি নহয় দেই পথাৰ হয়। পঢ়াই নিযা বহুত পানী আছে। এয়া চাওক লোকেশ্যনটো ইমান ধুনীয়া কিন্তু আমি কি কৰিম DSLR নাই মোবাইলতে শ্বুট কৰিব লাগিব আৰু উপায় নাই। চাওক পৰিৱেশটো ইমান ধুনীয়া ভাল লাগিছে ন? আমাৰ ঘৰৰ পিছপিনে কিবা এটা ভাল লাগিছে ন? তেনেহ'লে আমি ভিডিঅ' বনাব আহি পানী খচি আছে। লোকেশ্যনটো চাওক ইমান ধুনীয়া। এতিয়া আমি ঘৰত যাই আছো। এয়া আছে হাজবেণ্ডে কেমেৰা কৰি কেমেৰাত মিলাই হাজবেণ্ডে মেখেলা চেখেলা পুৰা ঠিক পুৰা জুতি আমাৰ ভিডিঅ' কৰা হৈ গ'ল। এয়া হাজবেণ্ডে কেমেৰামেন আছিল। বেছি একো দেখুওৱা নহ'লে আৰু আপোনাক লোকেশ্যনটো দেখাই আছোঁ এইবোৰ ভালদৰে। এয়া চাওক পূৰা সূৰ্য ওলাইছে। লোকেশ্যনটো চাওক ইমান ধুনীয়া। এয়া পানী এয়া চাওক ইমান ধুনীয়া লোকেশ্যন। আৰু এতিয়া সূৰ্যটো ওলাইছে যে এতিয়া কাৰণে বেছি ভাল লাগিছে ন? আৰু কপাটো কেনেকুৱা হৈছে মেকআপটো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। মই নিজে কৰিছোঁ নাজানো কেনেকুৱা হৈছে। চ' এতিয়া আমি ঘৰত যাওঁ। তেনেহ'লে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বেছি একোৱেই দেখুৱা নহ'লে অলপ অলপ ক্লিপ দেখালোঁ বিহু বুলি। চ' বেয়া নাপাব। আৰু সকলো অসমবাসী ৰাইজকে মোৰ ফালৰ পৰা ৰঙালী বিহু হিয়া ভৰা শুভেচ্ছা জনালোঁ। চ' হেপী ৰঙালী বিহু। থেংক ইউ। এতিয়া পথাৰৰ পৰা আহিলোঁ আৰু এতিয়া আমাৰ বাগানত ফটো মাৰিম আৰু ফটোবোৰ আপোনালোকক দেখাম কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। চ' ঠিক আছে তেনেহ'লে আমি ফটোবোৰ মাৰি ল'ম। এয়া এতিয়া আমি ঘৰত আহিলোঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। চ' বাই বাই।